বকলিয়াঘাট আৰু বৰজানৰ দুটাকৈ পৃথক পথ দুৰ্ঘটনাত শুক্ৰবাৰে প্ৰায় 7:30 নিহত এজন শ্ৰমিক। শুক্ৰবাৰে পুৱাৰ ভাগত বকলিয়াঘাট আৰু বৰজানত সংঘটিত হোৱা দুটাকৈ ভয়ংকৰ পৃথক পথ দুৰ্ঘটনাত নিহত হয় 60ৰ ঊৰ্ধৰ এজন নিৰীহ শ্ৰমিক। প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা প্ৰায় 6:30 বজাত বকলিয়াঘাট আটিকাওৰ ৰশ্ময় দাস নামৰ 60ৰ ঊৰ্ধৰ এজন শ্ৰমিক কিবা কামত বাহিৰলৈ ওলাই অহাৰ সময়তে পাছফালৰ পৰা এখন এল্টো বাহনে সন্ধিয়া গুৰুতৰভাৱে জখম কৰে। ততালিকে জখমী শ্ৰমিকজনক বকলিয়াঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শ্ৰমিকজনক বকলিয়াঘাটৰ পৰা উন্নত চিকিৎসাৰ বাবে এখন এম্বুলেন্সেৰে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতাললৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ এম্বুলেন্সখন বৰজানত আহি পোৱাৰ লগে লগে পাছফালৰ পৰা আহি থকা এখন বালি কঢ়িওৱা ট্ৰাকে খুন্দিয়াই দিয়াৰ ফলতে এম্বুলেন্সখন পথৰ কাষৰ ডিভাইডাৰত খুন্দিয়াৰ দুৰ্ঘটনাগ্ৰস্ত হয়। ফলত এম্বুলেন্সখনত থকা জখমপ্ৰাপ্ত লোকজন অধিক জখম হোৱাৰ লগতে বাকী 5জন লোক কথমপি প্ৰাণ ৰক্ষা পৰে। পাছত লোকজনক বকলিয়াঘাট প্ৰেছ ক্লাবৰ এম্বুলেন্সৰ জৰিয়তে DMCHলৈ অনাৰ পাছতে চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। আনহাতে মাঞ্জা আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখন নিজৰ জিম্মালৈ লয় বুলি জানিব পৰা গৈছে।